Hello viewers, welcome back to my channel. মই আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অনিয়ন কাৰী। পিঁয়াজৰ কাৰী খাবলৈ খুবেই টেষ্টি হয় আৰু আপুনি ইয়াক যিকোনো বস্তু যেনে ভাত, ৰুটি লগত খাব পাৰে। বনাবলৈও তেনেই সহজ আৰু অতি কম বস্তুৰে আপুনি এই চব্জিখন বনাব পাৰে। ৰেচিপিটো ষ্টাৰ্ট কৰাৰ আগতে যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যাব, বেল বাটনটো দবাই দিব যাতে আপোনালোকে ইয়াৰ ন'টিফিকেশ্যনছবোৰ পাই থাকে। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰথমতে মই আপোনালোকক দেখাই দিছোঁ ৰেচিপিটোৰ বাবে কি বস্তু আমাক প্ৰয়োজন হ'ব। পিঁয়াজৰ কাৰী বনাবলৈ একেবাৰে সৰু চাইজৰ পিঁয়াজ ল'ব আৰু পিঁয়াজটো এনেকৈ দেখিছে মই এনেকৈ কাটি দিছোঁ। কাটি মানে একেবাৰে দুফাল কৰি এৰুৱাই নেপেলাব, কিন্তু এনেকৈ অকল অলপকৈ কাট মাৰ্ক দি ল'ব। এয়া চাওক, এনেকৈ অলপ কাটি ল'ব যাতে মছলাটো ইয়াৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। এয়া দেখিছে এনেকৈ অলপ কাটি লৈছোঁ। এনেকৈ গোটেইকেইটা পিঁয়াজ আপোনালোকে কাটি ল'ব। এতিয়া নহৰু প্ৰায় 8-9 ফুটামান মই এটা মিক্সি জাৰত ভৰাই দিছোঁ। লগত মই দিছোঁ এটুকুৰা আদা, তাৰ পাছত দিছোঁ এটা কেঁচা জলকীয়া। যদি জ্বলা বেছি খায় আপোনালোকে বেছিও দিব পাৰে। তাৰপিছত মই বিলাহীকেইটা টুকুৰাকৈ কাটি পিনি একেলগে জাৰটোত দি দিছোঁ। এয়া চাওক, মই জাৰটোত একেলগে কাটি পিনি দি দিছোঁ। এতিয়া মই ইয়াতে 1 চামুচ গোটা জিৰা দিছোঁ। এতিয়া এই গোটেইখিনি বস্তু আপোনালোকে ভালদৰে মিক্সাৰত পেষ্ট বনাই ল'ব। তাৰপিছত এখন মই কেৰাহী পাতি তাত অলপ তেল দি দিছোঁ। তেল মই ইয়াতে মিঠাতেল ইউজ কৰিছোঁ, কিন্তু তেলটো অকণমান মই বেছি দিছোঁ কাৰণ যিহেতু কাৰীটো অলপ তেলীয়া হ'লে ভাল লাগে, তো মই অকণমান তেল বেছি দিছোঁ। আপোনালোকে নিজৰ সুবিধা অনুসৰি তেলটো কমাই দিব পাৰে। এতিয়া মই ইয়াত আকৌ 1 চামুচ গোটা জিৰা দি ফোৰণ মাৰিছোঁ। তাৰপিছত মই ইয়াত দিছোঁ 1 চামুচ হিং। হিংখিনি দিয়াৰ পিছত যিখিনি মই বিলাহী পেষ্ট বনাই থৈছিলোঁ সেইখিনি মই তেলত দি দিছোঁ। এতিয়া আপোনালোকে ভালদৰে লৰাই দিব, নহ'লে কি হ'ব, বিলাহীখিনি লাগি ধৰিব। এয়া দেখিছে, ভালদৰে মই লৰাই দিছোঁ। এতিয়া লৰোৱাৰ পিছত মই এই বিলাহীখিনি কিছু সময় সিজিবৰ বাবে এৰি দিছোঁ। এতিয়া কিছু সময় সিজাৰ পিছত মই ইয়াত মছলাবোৰ দি দিম। মই প্ৰথমতে দিছোঁ ইয়াত 1 চামুচ হালধি, তাৰপিছত দিছোঁ 1 চামুচ ৰেড চিলি পাউডাৰ মানে কাশ্মীৰী মিৰ্চ, 1 চামুচ দিছোঁ মই ধনিয়া পাউডাৰ আৰু 1 চামুচ মই দিছোঁ ইয়াত গৰম মছলা। এতিয়া আকৌ ভালদৰে মিক্স কৰি দিব। দেখিছে, ভালদৰে মিক্স কৰি দিব যাতে মছলাবোৰ বিলাহীখিনিৰ লগত ভালদৰে মিক্স হৈ যায়। গেছটো আপোনালোকে মিডিয়াম ফ্লেমত কৰি দিব আৰু এই মছলাখিনিৰ পৰা যেতিয়ালৈকে তেলখিনি ছেপাৰেট হৈ নাযায় অলপ সিজিবলৈ দিব। যেতিয়া তেলখিনি অলপ ছেপাৰেট হৈ যায় তেতিয়া ইয়াতে আপোনালোকে আধা কাপ দৈ মিক্স কৰি দিব। দৈখিনি মিক্স কৰাৰ পিছত মছলাখিনি আপোনালোকে হাতাৰে সোনকালে লৰাই দিব। সোনকালে যদি লৰাই নিদিয়ে তেতিয়া দৈখিনি ফাটি যাব। সেইটো কাৰণে দৈ মিক্স কৰাৰ লগত আপোনালোকে সোনকালে লৰাই দিব। এতিয়া দিছে, দৈখিনি মিক্স হোৱাৰ পিছত আমি অকণমান দেৰি আকৌ সিজিবলৈ দিম। এইখিনিৰ পৰা যেতিয়ালৈকে তেল নোলায়, তেলখিনি নোলোৱালৈকে আপোনালোকে ইয়াক থাকিবলৈ দিব। তাৰপিছতহে আমি ইয়াত বাকী মছলাবোৰ এড কৰিম। কিছু সময়ৰ পিছত দেখিছে নহয়, এয়া মছলাখিনিৰ পৰা আকৌ তেলখিনি বেলেগ হ'ব ধৰিছে, তেলখিনি ওলাইছে। তেতিয়া কি কৰিম, ইয়াতে 1 চামুচ আপোনালোকে বেচন মিক্স কৰি দিব। বেচন মিক্স কৰিছোঁ যাতে গ্ৰেভিখিনি অলপ ডাঠ হয়।
1 চামুচ মানে চাহ খোৱা চামুচে 1 চামুচ বেচন মিক্স কৰি দিব। বেচনখিনি ভালকৈ লৰাই পিনি মিক্স কৰি দিব যাতে ভালদৰে ই বাকীবোৰ বস্তুৰ লগত মিক্স হৈ যায়। সময়ৰ ভিতৰতে হোৱা পিঁয়াজৰ কাৰী এখন বহুত টেষ্টি চব্জি হয়। ইয়াক বনাবলৈও বহুত বিশেষ বস্তুৰ প্ৰয়োজন নাই আৰু অতি সহজতে অতি কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰে। খাবলৈও খুবেই টেষ্টি হয়, একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইল কাৰী হয়। আপোনালোকে আলহী আহিলেও কম সময়ৰ ভিতৰতে সহজতে এইখন চব্জি বনাই খুৱাব পাৰে। আৰু ঘৰতো যেতিয়া হ'লেও আপোনালোকৰ যদি কিবা স্পেচিয়েল খাব মন যায় তেতিয়া পিঁয়াজৰ কাৰীখন বনাই খাই চাবচোন, নিশ্চয় আপোনালোকে ভাল পাব। এয়া দেখিছে আমাৰ এতিয়া প্ৰায় গ্ৰেভিখিনি ডাঠ হৈ গ'ল। ডাঠ হোৱাৰ পিছত আপোনালোকে কি কৰিব, এই গ্ৰেভিখিনি কিন্তু সঘনাই লৰাই থাকিব। লৰাই নাথাকিলে কি হ'ব, তলত লাগি ধৰিব। সেইটো কাৰণে এতিয়া আপোনালোকে লৰাই দিব। দেখিছে ভালদৰে লৰাই দিব যাতে কেৰাহীখনত লাগি নধৰে। এতিয়া ডাঠ হৈ গ'ল যেতিয়া আমি ইয়াতে পিঁয়াজকেইটা দিব পাৰোঁ। দেখিছে নহয়, এনেকুৱা যেতিয়া হৈ যাব তেতিয়া আপোনালোকে ইয়াত পিঁয়াজকেইটা দি দিব। এয়া দেখিছে মই ইয়াতে এতিয়া পিঁয়াজকেইটা দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত আপোনালোকে আকৌ ভালদৰে লৰাই দিব যাতে পিঁয়াজৰ ভিতৰত মছলাটো অলপ সোমাই যায়। এয়া দেখিছে অলপ ভালদৰে মিক্স কৰি দিব। পিঁয়াজখিনি ভালদৰে মিক্স হোৱাৰ পিছত ইয়াতে 1 চামুচ নিমখ দিছোঁ। নিমখ সোৱাদৰ হিচাপত দিব, আপোনালোকে কম খালে কম দিব পাৰে। নিমখখিনি দি আকৌ মিক্স কৰি দিব যাতে নিমখখিনি ভালদৰে মিক্স হৈ যায়। নিমখখিনি মিক্স হোৱাৰ পিছত ইয়াতে পানী আধা কাপ দি দিছোঁ। পানী নিজৰ হিচাপত দিব পাৰে। যদি আপোনালোকে গ্ৰেভিটো বেছি জুলীয়া কৰিব বিচাৰিছে তেতিয়া পানী বেছি দিব, যদি ঠিক গ্ৰেভি বিচাৰিছে তেতিয়াহ'লে পানী কম দিব। পিঁয়াজখিনি সিজিবৰ বাবে আৰু ভালদৰে যাতে গ্ৰেভিটো সোমাই যায় তাৰ বাবে আপোনালোকে কিছু সময় ঢাকন লগাই পিনি ল' ফ্লেমত সিজিবলৈ দি দিব। কিছু সময়ৰ পিছত চাব পিঁয়াজখিনি ভালদৰে মছলাখিনি মিক্স হৈ গৈছে। এই দেখিছে গ্ৰেভিখিনিৰ পৰা আকৌ তেল ওলাইছে। এই গ্ৰেভিখিনি ধুনীয়া হৈ গৈছে। চাওক পিঁয়াজখিনি এতিয়া অলপ ট্ৰান্সপাৰেণ্ট কালাৰ হৈ গৈছে। এয়া চাওক মানে পিঁয়াজখিনি লাহেকৈ সিজিছে আৰু অকণমান সময় আমাক লাগিব। এতিয়া ইয়াতে আপোনালোকে 1 চামুচ কচুৰি মেথি হাতত লৈ পিনি এনেকৈ ভালদৰে মলি পিনি মিক্স কৰি দিব। কচুৰি মেথিখিনি মলি পিনি দিব, তেতিয়াহে কি হ'ব, তাৰ গোন্ধটো ধুনীয়াকৈ ওলাই আহে। আৰু ভালদৰে এইখিনি হেতাৰে গোটেইখিনি বস্তু মিক্স কৰি দিব আৰু আকৌ অকণমান দেৰিৰ কাৰণে ঢাকন লগাই সিজিবলৈ দি দিব। দেখিছে এনেকৈ ঢাকন লগাই পিনি কিছু সময়ৰ কাৰণে আকৌ সিজিব দি দিব। এতিয়া ঢাকনখন আঁতৰাই পিনি ইয়াত আকৌ মই দিছোঁ 1 চামুচ চেনি দিছোঁ যাতে টেষ্টটো বেলেঞ্চ হৈ যায়। যদি আপোনালোকৰ ইচ্ছা নাই মিঠা খোৱা তেতিয়াহ'লে চেনি নিদিলেও হয়, কিন্তু চেনিটো দিলেও মানে ইমান মিঠা এটা টেষ্ট নাহে, জাষ্ট টেষ্টটো বেলেঞ্চ হৈ যায়। দেখিছে এতিয়া অকণমান দেৰি আকৌ সিজিবলৈ ঢাকন লগাই দিছোঁ। এয়া চাওক কিছু সময়ৰ পিছত আমাৰ পিঁয়াজখিনি কালাৰটো চেঞ্জ হৈ গৈছে, গ্ৰেভিখিনিৰ পৰা ভালদৰে তেল ওলাই গৈছে, মানে আমাৰ পিঁয়াজখিনি ৰেডি হৈ গৈছে। এয়া চাওক মই আপোনালোকক এতিয়া এটা পিঁয়াজ দাঙি দেখাই দিছোঁ, মানে পিঁয়াজটো এনেকুৱা হ'ল মানে এইটো কমপ্লিটলি ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ এই কাৰীখন বনাই খাই চাওক, নিশ্চয় ভাল পাব, বহুত টেষ্টি হয়। আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে কেনেকুৱা পালে, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।